জিন্দাবাদ 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 মানিবই লাগিব মানিবই লাগিব হাই দোস্ত ওয়েলকাম টু এসকেএইচ ব্লগ আশা কৰো সকলোৱে ভালে আছে আৰু মই আজি অসম লখিমপুৰ ছাত্ৰ সন্থাৰ মিটিঙত গৈ আছো তাত প্ৰতিবাদ আছে আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব মই দেখাবলৈ চেষ্টা কৰিম ফাইনেলি গৈ আছো আমাৰ ডিক্ৰং শাখাৰ পৰা মই ভৱেন আৰু উৎপল সুৰজ ভৱেন আছে ইয়াৰ পৰা হিৰো হাই হেল্ল' কিবা কৈ দে হাই নমস্কাৰ জয় গুৰু আজি আমি আছো মিটিঙলৈ ওলাইছো যিহেতু আজি আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ আমি অৱৰোধ কৰা হ'ব আজি প্ৰদৰ্শন ছাত্ৰ সন্থাই আপোনালোকৰ ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব ন হয় তাকে আপোনালোকে বলক দেখা পাব কি কি হয় জয় অসম জয় অসম জয় অসম চাই লওঁ মুখৰি তোমাৰ এবাৰ মোৰ পদুৱানা আমি পৰা এতিয়া আমি গাড়ীটো নিম গাড়ী দিছে এতিয়া আমি আছো চবে লালুক আঞ্চলিক ছাত্ৰ সন্থাৰ সকলোৱে যাম একেলগে লালুক পাই গ'লো লালুক আমি এইখন গাড়ীত যাম আমি এটা চাৰিজন আছো এয়া ভৱেন সুৰজ আৰু এয়া হৈছে উৎপল উৎপল তাত গৈ দেখাম আপোনালোকক নে কি কয় অঁ হয় বলক লাইক কৰি দিব আকৌ কুৰুক্ষেত্ৰ আকৌ শৰাইঘাটৰ ৰথ এই যুঁজ অসমীয়াৰ যুঁজ এই যুদ্ধ জাতিৰ যুদ্ধ আগয়া হেংদাংগবৰ হ'ল আপোনালোকে এটা ইফেক্ট দিব লাগিব না এইটো লাজুকী আমি গান্ধী পাৰ্ক গৈ আছো গান্ধী পাৰ্ক আছো এই সদায় আছে থাকিব বিয়াখন পাতিলে অলপ ভালকৈ থাকিব আৰু তুমি বাঢ়িব এইটো গান্ধী পাৰ্ক এতিয়া আমি চাইডো আছো পিছত 8জন হ'ব যদি অসমীয়া কিয়নো নাভাব আই অসমীৰে কথা তই লোহিতৰ পাৰৰে যদি অসমীয়া কিয়নো নাভাব আই অসমীৰে কথা বিদেশীয়ে আইৰ মঙহ I love লখিমপুৰ জাতি মাটি কথা কোৱা সকলকে নিগল চকু মুদা কুলিৰ দৰে চকু মুদি ৰল চকু মুদা কুলিৰ দৰে চকু মুদি ৰল
মানিবই লাগিব কেনেকৈ আছ নিৰ্মাণ কৰক নিৰ্মাণ কৰক আমাৰ অসমীয়া বিদেশ লোকৰ আৰু অসমৰ মাতৃ আমি লখিমপুৰ অসমৰ সীমা সমস্যা সমাধান কৰক অসমৰ সীমা সমস্যা সমাধান কৰক এই চলিছে এই সংগ্ৰাম চলিছে সমাধান কৰক নিৰ্মাণ কৰক মিটিংটো এনেই ভালেই হৈছে আছোঁ আমি সকলোৱে আমি ভাল কৰিছোঁ কিন্তু এটা কথা মোক বেয়া লাগিলে এতিয়া সি ভ্লগ কৰিলে সি গোটেই ভিডিঅ'টো গোটেই আছোঁ ভ্লগ কৰিলে গোটেই ভ্লগ এইটো দুখী মানে এইটো তোমাৰ মনটো বেয়া এনে মই কৰিব লাগিব কি এনেকুৱা আরে আমি এটা পরোটা খাবো লৈছো ডিম পরোটা এতিয়া আমি খাম মাংস এতিয়া মাংসৰ জোল আৰু সুৰজে কৈ আছে মোক দেখুওৱা নাই বুলি দেখাই নহয় অলপ মানে ক'ব লাগে চেনেলটো কি হা চেনেলটো কি চেনেল ব্লগ কি কৰিব লাগে কি কথা এইটো খাব লাগে সাবস্ক্রাইব কৰি দিব লাগে এয়া এতিয়া আমি মিটিং কৰি আহিলোঁ মিটিং কৰি মানে আন্দোলন কৰি আহিলোঁ আন্দোলন কৰি আহি ডিম পৰঠা খাইছোঁ ডিম পৰঠা ডিম ৰুটি হয় আৰু কিবা এটা খাই আছোঁ আৰু খাই দেখাই দিয়া আন্দোলন হৈ গ'ল এতিয়া আৰু আমি এতিয়া ঘৰ গৈছোঁ তাৰ ভিডিঅ'টো ইমানেই আছিলে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিব লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব কৰি দিব নাপাহৰিব প্ৰতিবাদ কৰিম আজি দেখিছে ন পুলিচ কেনেকৈ তেনেকৈ এই ভৱেনৰ মুখখন এবাৰ দেখাই দে ঘামি জামি আছে এইটো আন্দোলন কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু পুনৰ ভিডিঅ' যাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিব ধন্যবাদ জয় আই অসম জয় আই অসম জয় আই অসম